নমস্কাৰ ওয়েলকাম টু মৌচুমীজ কিচেন। আজি মই আপোনালোকৰ লগত এটা বেঙেনা ফ্ৰাই ৰেচিপি শ্বেয়াৰ কৰিম, যিটো মই অলপ বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিছোঁ। এখন প্লেটত হালধি, নিমখ, আদা নহৰু পেষ্ট, গৰম মছলা আৰু কাশ্মীৰী জলকীয়া গুড়ি মিলাই ল'ম। এতিয়া এই মছলাত অকণমান তেল মিলাই এই মছলাখিনি গোল গোলকৈ কাটি থোৱা বেঙেনাত সানি দিম। চামুচ ব্যৱহাৰ কৰাতকৈ মই এনেকৈ হাতেৰে মিলাই বেছি ভাল পাওঁ। এনেকৈ মছলা লগাই 10 মিনিট ঢাকি থৈ দিম বেঙেনা টুকুৰাখিনি। এতিয়া 10 মিনিট হৈ গ'ল, ফ্ৰাই কৰি ল'ম। মই নন ষ্টিক পেন লৈছোঁ যাতে কম তেল লাগে, নহ'লে বেঙেনা ফ্ৰাই কৰোঁতে বহুত বেছি তেল লাগে আৰু বেছি তেল খোৱাটো আমাৰ হেল্থৰ কাৰণেও ভাল নহয়। মই যিকোনো বস্তু ফ্ৰাই কৰোঁতে কম ফ্লেমত ঢাকি পেলাই ফ্ৰাই কৰোঁ, তেতিয়া তেল কম লাগে। এয়া মোৰ বেঙেনা ফ্ৰাই ৰেডি হৈ গ'ল। আকৌ সোনকালে এটা নতুন ভিডিঅ' লৈ লগ পাম। বাই।